Hello everyone, I'm from Doranghat Farm in Lodakhat YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি পুনৰ আপোনালোকৰ সন্মুখত আহিছো নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো চাই আছে যে এটা মাইকী ছাগলী তাৰ পোৱালি আছে। তো সেই যে আপোনালোকক দেখুৱাইছিলো যে এটা গাভিনী মাইকী ছাগলী, সেইটো পোৱালি দিছে, কেইদিনমান হৈ গ'ল। তো দেখি আছে পোৱালিটো খুবেই ভাল আৰু কলা পোৱালি। আৰু এই মাইকী ছাগলীটো এটা পোৱালি দিলে। চ' মই ভিডিঅ' বনাব পৰা নাই, কিবা এটা কাৰণত মই বেলেগ ভিডিঅ' দি আছিলোঁ। চ' এইটো লৈ মই ভিডিঅ' দিব পৰা নাই। চ' আপোনালোকে চাই আছে, খুব সুন্দৰ আৰু খুব সুন্দৰ। কেইদিনমান হৈ গ'ল। কি এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল। খুব সুন্দৰ লাগিছে। এইটো পোৱালি হেৰি হয়, মাইকী পোৱালি খুব ভাল। বাটটো চাইছে কিমান, আপোনালোকে দেখিলে মই দেখুৱালো আপোনালোকক একেবাৰে সুন্দৰকৈ। মই জুম কৰিছোঁ। আৰু আপোনালোকে যদি বিচাৰে দেশী ছাগলী লৈ প্ৰথমতে আৰম্ভ কৰক। তাৰপিছত লাহে লাহে আপোনালোকে বেলেগ ছাগলী লৈ আৰম্ভ কৰিব পাৰিব, ন টেনশ্যন। চ' আগতে দেশী ছাগলী লৈ আৰম্ভ কৰক কম খৰচতে। চ' আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ত' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব। তেনেহ'লে আপোনালোকে নতুন ভিডিঅ'বিলাক পাই থাকিব। লাইক কৰিব, কিয়নো ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকৰ মতামত সেইটো কমেণ্ট বক্সত জনাই দিব। মতামতটো কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু হেৰি কৰিব, শ্বেয়াৰ কৰিব যাতে আনৰ উপকৃত হ'ব পাৰে। ছাবস্ক্ৰাইব কৰিব। চ' আপোনালোকৰ পৰা বিদায় লৈছোঁ এতিয়া। বাই বাই।